বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু মোৰ ভালে, কাৰণ আপোনালোকক জনাইছোঁৱে আজি বিয়া চলি আছে আৰু বিয়াৰ মাজত এনেকুৱা কামৰ ব্যস্ত হ'বই নালাগে আৰু তথাপিও মই যিমানখিনি দেখুৱাব লাগিছিল মই সিমানখিনি দেখুৱাব নোৱাৰিলোঁ। এটাই কাৰণত ভাল লাগিছে যে বৰষুণ দিয়া নাই, ৰ'দ দিছে। ৰ'দ দিয়াৰ কাৰণে বহুতেই ভাল লাগিছে দেই। সেইটো ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মই বিয়া হোৱা 4 বছৰৰ পৰা ভণ্টাইক লগে পোৱা নাই আৰু আজি দাদাৰ বিয়াত লগ পালোঁ, বহুতেই ভাল লাগিছে। আমাৰ বৌ বহুত ব্যস্ত হৈ আছে। কিমান ব্যস্ত হয়? বহুত ব্যস্ত। এই মানুহ বাহিৰত ৰৈ আছে, চাহ ৰখি আছে। কামৰ ব্যস্ততাৰ মাজত আপোনালোকক মই বহুতখিনি ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু এতিয়া সন্ধিয়া হৈছে, কইনা ঘৰতে আছে, তথাপিও নীতি নিয়মবোৰতো কৰিবই লাগিব আৰু দেখুৱাব আপোনালোকক, চাই দেখিব চাব আৰু
আমি আকৌ কইনাক গা ধুৱাবলৈ লৈছোঁ আৰু এয়া হৈছে যোগাৰখিনি গোটেইখিনিয়ে লৈছোঁ। এইবাৰ কইনাৰ তুমি যেন হৃদয়ৰ মলয়া বতাহ, গভীৰ এন্ধাৰৰ এমুঠি পোহৰ। তুমি যেন আকাশৰ শুকুলা ঘোঁৰা, দিঠকৰ এটি মিঠা হাঁহি হোৱা। তুমি যেন হৃদয়ৰ মলয়া বতাহ, গভীৰ এন্ধাৰৰ এমুঠি পোহৰ। তুমি যেন আকাশৰ শুকুলা ঘোঁৰা, দিঠকৰ এটি মিঠা হাঁহি হোৱা।